ৰূপা ইমান ৰাতিপুৱা ওলালেহি যে কিয়? হ'বলেনো কিটো আছে আপোনালোকৰ ঘৰত যিটো মটৰ ল'ৰা পুহিছে কেতিয়াবা গোটেই গাঁৱৰ মানুহক মাৰি পুতি থয় বুলিহে ভয় হৈছে। কি হ'ল আকৌ তাই কিবা জগৰ লগালে নেকি? হ'বলেনো কিটো আছে কালি আপোনালোকৰ ল'ৰাটোৱে আমাৰ ল'ৰাটোক কিহেনো মাৰিলে অ' ভগৱান ডাক্তৰেও চিনিব পৰা নাই। তই স্কুল যোৱা সময়ত আকৌ কেলৈ আহিনো? এই মই ৰিক্সা ওচৰলৈ আহিছোঁ তোমাৰ ওচৰলৈ নাহা নহয়। ঠিক আছে ৰূপা তুমি এতিয়া যোৱা মই বাৰু এইক চাম বাৰু এতিয়া। সদায় আপুনি তেনেকেই কৰে। আপোনাৰ গাঁৱত এতিয়া ইমান সুনাম আছে, আপোনাৰ গাঁৱৰ মানুহে ইমান সন্মান কৰে। কেতিয়াবা গাঁৱৰ মানুহৰ ল'ৰা ছোৱালীক ধ্বংস কৰিব আপুনি চাব দেই। কিনো ক'বা ৰূপা মাক ঢুকোৱাৰ পিছত একমাত্ৰ সিহঁতক লৈ মই জীয়াই আছোঁ। গতিকে ইহঁতক ইমান মৰমত ডাঙৰ দীঘল কৰিছোঁ, সিহঁতক মই এতিয়া একো ক'বই নোৱাৰা হৈছোঁ। হ'ব ঠিক আছে মই যাওঁ তেতিয়াহ'লে।